নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অসমীয়া বেছি ব্লগৰ আন এটি ভিডিঅ'লৈ। আজি মই বিস্কুটৰ লাড়ু বনাব লৈছোঁ। একেবাৰে সাধাৰণভাৱে কেনেদৰে বনাই ভিডিঅ'টো চাই থাককচোন শেষলৈকে। এয়া মই মেৰিগ'ল্ড বিস্কুট লৈছোঁ, দেখা পাইছে। আৰু এইটো বাতি লৈছোঁ বিস্কুট। এইখিনি বিস্কুটৰ প্ৰায়ভাগ টুকুৰাই আছে, আৰু যদি টুকুৰা নাথাকে তেতিয়া বিস্কুট ভাঙি লৈ এনেদৰে মিক্সিত গ্ৰাইণ্ড কৰি ল'ব লাগে। এয়া হৈ গ'ল, মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু এইটো দেখিছে, এটা বাতিত মই বাদামৰ গুড়ি লৈছোঁ। ৰঙা বাদামটো ভাজি লৈ মই বাকলিবোৰ গুচাই মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু কেৰাহীতে পাতি লৈ মই কেৰাহী গৰমত 1 কাপ গাখীৰ দি দিছোঁ, আৰু তাতে দিছোঁ এচামুচ ঘি। গোটা ঘি হয়, গলি যোৱা নাই। আৰু সোৱাদ অনুসৰি মই চেনি দি লৈছোঁ। চেনি দিছোঁ মই 2.5 চামুচ। যদি মিঠা বেছিকৈ ভাল পায় তেতিয়া মিঠাটো বেছি দি ল'ব পাৰি। আৰু এনেদৰে অকণমান লৰাই চেনিখিনি গলি যোৱালৈকে মই গাখীৰখিনি পাক কৰি লৈছোঁ। আৰু গাখীৰখিনি পাক কৰি লোৱাৰ হোৱাৰ পাছতে মই ইয়াতে বিস্কুটৰ গুড়াবোৰ দি দিছোঁ। আৰু এয়া মই বাদাম দি দিছোঁ, বাদামৰ গুড়ি 3 চামুচ দিছোঁ। যদি কাজু বাদাম থাকে তেতিয়া কাজু বাদামো দিব পাৰি। আৰু নাৰিকলৰ গুড়ি থাকিলে নাৰিকলৰ গুড়িও দি ল'ব পাৰি, তেতিয়া টেষ্টটো আৰু ভাল হয়। কিন্তু মই একেবাৰে সাধাৰণভাৱে বনাইছোঁ, গতিকে একো নাই দিয়া। আৰু ইলাচিৰ গোন্ধ ভাল পালে ইলাচি অকণমানো দি ল'ব পাৰি। মোৰ বিস্কুটখিনি দেখিছে, গাখীৰটো অকণমান কম হৈ যোৱাৰ কাৰণে আৰু অকণমান গাখীৰ দি দিছোঁ। আৰু এনেদৰে অকণমান লৰাই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ভাজি লৈছোঁ। আৰু হাতেৰে মুঠি মাৰি চাইছোঁ। লাড়ু মুঠি হ'লে তেতিয়া গেছটো অফ কৰি লাড়ুকেইটা বনাই ল'ব লাগে গৰমে। আৰু বেছিকৈ শুকান টাইপৰ হৈ থাকিলে আৰু অকণমান গাখীৰ দি ল'ব পাৰিব। এয়া মোৰ বনাই হৈ গ'ল। লাড়ুকেইটা দেখিবলৈ ধুনীয়া লাগিছে, খাবলৈও ভালেই হয়। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে